So it's time for a snake hunt, place Dumduma. So guys, this is the amazing natural beauty of Arunachal. বন্ধুসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছামিজ বেকপেকাৰ মই ৰাজলোচন বৰুৱাই ৰাতিপুৱাৰ পৰা প্লেন কৰি আহিছিলোঁ ডিব্ৰু চৈখোৱালৈ যাম কিন্তু পানীৰ প্ৰব্লেম নাৱৰ প্ৰব্লেম ধেৰ কিবা কিবি থাকিলে সেইটো কাৰণে কমপ্লিট নহ'ল আজি বেলেগ এফালে আহিছোঁ বৰ্তমান আছোঁ তিনিচুকীয়া ডুমডুমাৰ পৰা অকণমান আগলৈ যিমান পাৰোঁ চেষ্টা কৰিম বৰ্তমান গৈ আছোঁ অৰুণাচল আমাৰ মালয়েছিয়ালৈ যোৱা যিজন আছিল লগৰ তেওঁৰ লগত আছোঁ বৰ্তমান দেখা যাওক কিমান কি কৰিব পৰা যায় তো বন্ধুসকল বৰ্তমান আহি পালোহি ধলাশদিয়া ব্ৰিজৰ ওপৰত এইফালে আজি মোৰ লগত আছে মোৰ বন্ধু পংকজ শইকীয়া কেইবাটা ব্লগত আহিছে কেলকাতা মালয়েছিয়া এই য'তে ত'তে ঘূৰি ফুৰিছিলোঁ তেতিয়া আমি লগত আছিলোঁ আজি বহুত দিনৰ মূৰত লাষ্ট আমি হয়তো ডিব্ৰু চৈখোৱা আমাৰ যিকেইটা ভিডিঅ' আছিলে সেইকেইটাত আজি ওলাইছোঁ ৰয়িঙলৈ একচুৱেলি আমাৰ আজিও প্লেন আছিল ডিব্ৰু চৈখোৱালৈ যোৱা কিন্তু সেইমতে নহ'ল আজি ওলাইছোঁ ৰয়িঙলৈ বৰ্তমান আছোঁ ধলাশদিয়া ব্ৰিজৰ ওপৰত যিখনক কোৱা হয় আমাৰ ডক্টৰ ভূপেন হাজৰিকা স্বৰ্গীয় ডক্টৰ ভূপেন হাজৰিকা সেতু আৰু কি ক'ম পানী বাঢ়িছে আপোনালোকে চাব পাৰে আমাৰ অসমৰ মানুহখিনিয়ে মেক্সিমামে জানেই ধলাশদিয়া ব্ৰিজখনৰ কথা তো আমি ইপাৰলৈ যাম এতিয়া যিমান যি পাৰোঁ টেম্পাৰেচাৰ যথেষ্ট বেছি দিনৰ প্ৰায় 11:30মান বাজিছে আৰু যথেষ্ট টেম্পাৰেচাৰ সেইকাৰণে বেছি সময় ইয়াত ৰ'ব নোৱাৰিম ব'লক ৰাস্তাত কি হয় দেখুৱাই গৈ থাকিম তেতিয়াহ'লে ইয়াৰ পৰা আৰম্ভ কৰোঁ আপোনালোকে চাব পাৰে ব্ৰহ্মপুত্ৰৰ পানী যথেষ্ট বাঢ়নী পানী যথেষ্ট বাঢ়িছে সেই দূৰত সৰু নাও এখন ওলাইছে এইফালে এটা সৰু আইলেণ্ড নিচিনা এইফালেও এটা হৈছে তো যথেষ্ট পানী বাঢ়িছে বেচেৰাটোৱে গৰমত থাকিব পৰা নাই আমি নোৱাৰিছোঁ এখন আমি সৰু সুৰা বসন্তী লৈ আহিছোঁ আৰু কি বুলি ক'ম দিনৰ প্ৰায় দুপৰীয়া প্ৰায় 11:30মান বজাত আৰু একেবাৰে সেই সূৰ্য দেৱতাৰ ওপৰত ৰৈ আছে সূৰ্য দেৱতাৰ তলতে আছোঁ একেবাৰে একদম গৰমত থাকিব পৰা নাই তেতিয়াহ'লে আৰু এইডোখৰত ব্লগ কৰিবলৈ আমাৰ অকণমান অসুবিধা যাওঁ ইটো পাৰলৈ যাওঁ দেখাম কিবা যিমান যি পাৰোঁ ব'লক তো বন্ধুসকল বৰ্তমানে আছোঁ দিবাং নদীৰ মাজত আচলতে দিবাং দেওপানী দুজনমান আৰু যথেষ্ট ভাল লাগিলে বহুত দিনৰ মূৰত আহিলোঁ আজিকালি অলমষ্ট এবছৰ 1.5 বছৰ পিছত যথেষ্ট ভাল আৰু আপুনি চাব পাৰে দিছ ইজ দ্য নেচাৰেল বিউটি অফ অৰুণাচল প্ৰদেশ যথেষ্ট ধুনীয়া হাৱা মানে যথেষ্ট বেছিকৈ বলিছে ইয়াত চ' বতাহ বলিছে সেইবাবে ইমান ভালকৈ আপোনাক দেখুৱাব পৰাটো নহ'ব যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আৰু বহুত সময় নকটাওঁ ইয়াত মানে কি হ'ল যথেষ্ট গৰমো পৰিছে সেইকাৰণে ইয়াৰ পৰা সামৰণি মাৰিছোঁ ব'লক